যেটো ফ্যাক্ট সেইটো ভিডিও বনাবলৈ চেষ্টা কৰোঁ মই এতিয়া এইটো পৰ্ক ফ্ৰাই এইটো চিকেন ফ্ৰাই যিখন হোটেলত আছোঁ মই বিশাল মোৰ চেনেল ৰভিং টেষ্ট বাদলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ তো ফ্ৰেণ্ডছ মই এতিয়া আছোঁ যোৰহাটত আৰু এতিয়া বাজি গৈছে দুপৰীয়া 2টা আৰু যোৰহাটত যিহেতু আছোঁ আৰু দুপৰীয়া ভাত খোৱাৰ সময়ত মই ভাবিলোঁ আপোনালোকৰ লগত কিয়নো আৰু এখন ফুড ৰিভিউ দিওঁ আৰু যোৰহাটৰ মাজমজিয়াত এখন হোটেল আছে আখল চাং ৰেষ্টুৰেণ্ট হোটেল সেই হোটেলটোত আজি দুপৰীয়া ভাত খাজ খাওঁ আৰু আপোনালোকক সেই হোটেলৰ ফুড ৰিভিউটো দিওঁ আৰু কিমান দাম কি কথা আপোনালোকৰ লগত সকলো মই শ্বেয়াৰ কৰিম এই ভিডিঅ'ৰ যোগেদি তেন্তে এই ভিডিঅ'টোত আপোনালোক সকলোৱে মোৰ লগত থাকক আৰু এই ভিডিঅ'টো শেষ নোহোৱা পৰ্যন্ত আপোনালোকে চাওক গোটেই সম্পূৰ্ণ ডিটেইলছখিনি জানিবৰ বাবে তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ মই এতিয়া আছোঁ আখল চাং মানে ৰেষ্টুৰেণ্টে হয় এইটো যোৰহাট কোৰ্টৰ একদম সন্মুখৰ ভাগত আছে এই হোটেলটো একদম সৰু সুৰা হোটেল কিন্তু টাউনৰ মাজমজিয়াত তেওঁলোকে যিটো একদম মিনিমাম পইচাত যিটো খানা দিছে মই এদিন খাই গৈছিলোঁ খাই ইয়াত ভাল পালোঁ কাৰণে মই ভাবিলোঁ আজি ভিডিঅ' বনাওঁ তেওঁলোকে মোক পাৰ্মিশ্যন দিবলৈ বেয়া পাইছে যিহেতু তেওঁলোকৰ ইয়াত আজি মেইন যিজন মালিক তেওঁ নাই বুলি কিন্তু মই ভাবিলোঁ যিহেতু মই খাই আছোঁ য'ত মই ভাল পাওঁ মই সেইটো মনৰ পৰা মই তাৰ ভিডিঅ' কৰোঁ কিয়নো মই কাৰো এড নকৰোঁ তেওঁলোকে মোক মাতি অনা নাই যে ইয়াত ভিডিঅ' কৰক মই সৰু কণ্টেণ্ট ক্ৰিয়েটাৰ হয় মই সেইকাৰণে কাৰো মোক কোনো নামাতেও বা মই কাৰো মাততো নাযাওঁ মই যিটো ৰিয়েল যিটো সঁচা মই সেইটোৱে কৰোঁ সেইটোতে মই ভিডিঅ' বনাওঁ আৰু যিহেতু খানাৰ ওপৰত আৰু বহুত মানুহ যোৰহাটত আহে বহুত বেলেগ বেলেগ কামত এটা শৈক্ষিক নগৰী কোনোবাই কোৰ্টৰ কামত আহে কোনোবাই বিভিন্ন ধৰণৰ কাম কাজত যোৰহাটত আহে মই ভাবিলোঁ সেইসকলৰ কাৰণে তেওঁলোকে যাতে যোৰহাটত আহিলে কম পইচাত ভাল খানা খাব পৰাকৈ এখন হোটেলৰ বিষয়ে মই জনাব পাৰিলে সুখী হ'ম বুলিহে মই এই ভিডিঅ'টো কৰিছোঁ আপোনালোকেও আহি পেলাই কোৰ্টৰ একদম সন্মুখত আপোনালোকৰ পুৰণা ASTCৰ মানে দাঁতিতে লাগি আছে আখল চাং বুলি দেখিবই ডাঙৰ বৰগছজোপাৰ তলত তাত আহি আপোনালোকে খানা খাব পাৰে ইয়াত আপোনাৰ পৰ্ক থালি 80 টকা আৰু ডাক থালি 120 টকা একদম কম প্ৰাইচ তাৰ যোৰহাটৰ লিখীয়া এখন চিটি টাউনত মানে ক'বলৈ গ'লে বহুতেই কমত ইমান ধুনীয়া খানা ইয়াত তেওঁলোকে ছাৰ্ভ কৰে আপোনালোক আৰু এবাৰ মই খানা গোটেই হেৰিটো দেখাই দিছোঁ আৰু দেখাই পেলাই মই খানাটো খাওঁ আৰু খাই পেলাই আজিৰনো টেষ্টটো কেনেকুৱা হ'ল সেইদিনাখন যে মই খাই গৈছিলোঁ সেই একেই টেষ্টটো আছেনে নাই মই সেইটো ক'ম আপোনালোকক খোৱাৰ পাছত বোলক আৰু এবাৰ আপোনালোকক গোটেই মোৰ মানে কি লৈছোঁ বা কি মই আজি খাবলৈ লৈছোঁ তেওঁলোকে দিয়া নাই মই নিজে লৈছোঁ কি অৰ্ডাৰ কৰি ল'লোঁ সেইখিনি আপোনালোকক দেখাই দিছোঁ যিহেতু অকণমান বেছিকৈ ল'লোঁ আপোনালোকক যিহেতু ৰিভিউটো দিব লাগিব বুলি মই অলপ বেছিকৈ ল'লোঁ এইখিনি আপোনালোকক মই কৈ দিছোঁ টোপোলা ৰাইচ আপোনাক ফাৰ্ষ্ট টাইম দিব তাৰ পাছৰবাৰ আপুনি যিমান এক্সট্ৰা ভাত লয় এইটো এক্সট্ৰাকৈ কোনো কষ্টিং নহয় এইটো ফ্ৰীকৈ তেওঁলোকে দিয়ে ইয়াত দেখিছে এইটো পৰ্কৰ জোল যিটো সেইটো দিলে বইল চাটনি এইটো এটা ফ্ৰাই এটা এইটো শুকান ফ্ৰাই এইটো ভেৰি খাৰ ন বইল দালি এইটো পৰ্ক ন পৰ্ক বইল এইটো ডাক ফ্ৰাই এইটো পৰ্ক ফ্ৰাই এইটো চিকেন ফ্ৰাই মই যিহেতু এই হোটেলখনত আগতো আহি খাই গ'লোঁ মই চবেই যোনে মোৰ কণ্টেণ্টখিনি চাই ভিডিঅ'খিনি চাই তেওঁলোকক মোক ঠগিবলৈ মন নাই কাৰণেহে মই আচলতে যিটো ফেক্ট সেইটো ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ মই এতিয়া যিখন হোটেলত আছোঁ আখল চাং এইখনৰ খানা মই আগতে গ'লোঁ বহুতেই ভাল মই আগত খাই গ'লোঁ খাই পেলাই ভাল পোৱাৰ কাৰণে ইয়াত ভিডিঅ' বনাবলৈ আহিলোঁ তো মই এই খানাটো খাই লৈছোঁ খাই পেলাই বাকীখিনি কথা আপোনালোকৰ লগত পাতিছোঁ
ভাত সাজ মই যোৰহাটৰ আখল চাঙত খালোঁ আপোনালোকে গম পালে ইতিমধ্যে ভিডিঅ'ত এতিয়া মই মোৰ চহৰ আমগুৰিলৈকে আকৌ ৰিটাৰ্ণ গৈ আছোঁ আপোনালোকক কিছু কথা সেই খানাটোৰ বিষয়ে কিছু বা হোটেলখনৰ বিষয়ে কিছু কথা ক'ম বুলি আকৌ শেষত মই আপোনালোকক জনাই দিওঁ বুলি ভবাত মই এই ভিডিঅ'টো আকৌ অন কৰিলোঁ গাড়ী চলাইও আছোঁ চলাই গৈও আছোঁ আগলৈ আৰু আপোনালোকৰ লগত কথা পাতোঁ বুলি এই ভিডিঅ'টো লগতে শেষো কৰিম বুলি মই আকৌ আহিলোঁ মেইন কথাটো হ'ল খানাটো খাই ভালেই লাগিল মই আগতে যিহেতু খাই যোৱা তাত অলৰেডি মই টেষ্ট কৰিছোঁ আগত খানা বহুতেই ভাল যথেষ্ট ভাল খানা একদম মিনিমাম প্ৰাইজত মই গোটেইখিনি যিখিনি আইটেম ল'লোঁ গোটেইখিনি মিলাই অনলি 200 টকা হ'ল 200 টকাত মই আপোনালোকক ইমানটো ক'ব পাৰোঁ গেৰাণ্টি দি ক'ব পাৰোঁ আপোনালোকে খাই ভাল পাব তাত যিসকলে ট্ৰেডিশ্যনেল খানা ভাল পায় তেওঁলোকৰ কাৰণে একদম 100% বঢ়িয়া ৰেষ্টুৰেণ্ট বুলি মই ক'ব পাৰোঁ এই আখল চাং যিখন মই হোটেলৰ কথা কৈছোঁ আখল চাং ধাবা বুলি কৈছিলোঁ নেকি আগত বেয়া নাপাব সেইটো ৰেষ্টুৰেণ্ট ধাবা নহয় আচলতে হোটেল হয় আপোনালোকে আহিব কেতিয়াবা যোৰহাট যদি আহে তাত খানা এবাৰ টেষ্ট কৰি চাব মই আপোনালোকক ইমানটো গেৰাণ্টি সহকাৰে ক'ব পাৰোঁ খানা ভাল পাব কিন্তু মই আকৌ এবাৰ কৈ দিছোঁ যিসকলে ট্ৰেডিশ্যনেল খানা ভাল পায় তেওঁলোকৰ কাৰণে একদম বঢ়িয়া জেগা এই আখল চাং হোটেলটো আপোনালোকে আহিব আৰু যি ভাইটিসকল আছে তাত তেওঁলোকে দিয়া মেলা বা গোটেইটো মানে পৰিচালনা যিসকলে কৰি আছে তেওঁলোকে বহুত বঢ়িয়া তেওঁলোকৰ ব্যৱহাৰৰ পৰা আদি কৰি গোটেই কথা বতৰা মানে গোটেই ছিষ্টেমটো মানে খুব ভাল লাগিল মোৰ গোটেই পৰিপাটি মানে একেবাৰে তেওঁলোকৰ গোটেই ছিষ্টেমেটিক হয় কোনো হেতু নহয় যে ৰৈ থাকিব নালাগে খানা অৰ্ডাৰ দি বেছি সময় ৰ'বও নালাগে তেওঁলোকৰ ওচৰত বা কিবা অৰ্ডাৰ খানা শেষ হৈ গ'লে ভাতটো দিয়াটো ৰিপিটত আপোনালোকক বৰ লেট নকৰে মানে খুব কুইক আৰু খুবেই মানে খুবেই ভাল তেওঁলোকৰ ব্যৱহাৰ পাতি মই সেইটো যথেষ্ট ভাল পালোঁ ব্যৱহাৰটো আচলতে মেইন মই এতিয়া খানাটো ভাল পালেও যদি ব্যৱহাৰটো ভাল নাপাওঁ তাৰ মানে খানাৰ নাম্বাৰটোত সেই ব্যৱহাৰটোৱেও 50% কাটি দিয়ে বুলি মই ভাবোঁ কিন্তু নহয় তেওঁলোকক মই 100% এইকাৰণে ক'ব পাৰিছোঁ তেওঁলোকৰ ব্যৱহাৰ খানা চব বস্তুৱে তেওঁলোকৰ ভাল যদি আপোনালোক আহে যোৰহাটলৈ এবাৰ আহিব নিশ্চয় ভাল পাব তেন্তে বলক আজি মোৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু মই আগলৈ মোৰ যাত্ৰাটো আৰম্ভ কৰিলোৱে যেনিবা মানে মই ঘৰলৈকে গৈ বলক আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু যিসকল যোৰহাটৰ হয় যোন আহিছে ইয়াত আগে পিছে তেওঁলোকে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু আপোনালোকৰ এৰিয়াৰ কোনোবা যদি ভাল হোটেল আছে বা তেনেকুৱা ৰেষ্টুৰেণ্ট আছে বা কিবা তেনেকুৱা আছে ভাল খোৱাৰ বা দেখাৰ মোৰ কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব মই যাম তাত মই যিহেতু নতুন ইউটিউবাৰ হয় মোৰ ওচৰত বৰ বেছি প্লেনিং নাথাকে ক'ত যাম কি কৰিম আপোনালোকে মোক সেইকণত সহায় কৰিব বুলি মই আশা ৰাখিলোঁ আপোনালোকে হেল্প কৰিব মোক ক'ত গ'লে ভাল হ'ব ক'ত খোৱাটো খানা ভাল যাতে মোৰ ভিডিঅ'ৰ মাধ্যমে সকলোৰ লগত মই শ্বেয়াৰ কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ পৰা মই সেইসমূহ মানে হেল্প পাম বুলি মই আশা ৰাখি আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু যিসকলে মোৰ ভিডিঅ' ফেচবুকত চাই আছে বা তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ যিটো ফেচবুকৰ পেজ ৰভিং টেষ্ট বাৰ বিশাল একেই এই ইউটিউব চেনেলৰ নামতে আছে তেওঁলোকে যাতে মোৰ ফেচবুকৰ পেজটো যাতে ফ'ল' কৰে যিসকলে ইউটিউবৰ পৰা চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কিন্তু ভিডিঅ' চাই আছে তেওঁলোককো মই ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কিন্তু এটা কথা মই আপোনালোকক কৈ থওঁ একদম অপ্ৰিয় হ'লেও সত্য কথা চাওক নতুন ইউটিউবাৰ আৰু মানে আগৰ পৰা যিসকলৰ 1000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক মানে এটা বেলেগ চকুৰে চায় মানে সঁচা কথা ক'বলৈ গ'লে মই অলপ কথাবিলাক সঁচা কওঁ খাৰাংখাচ কওঁ এইকাৰণে কওঁ মই মোৰ এজন ইউটিউবাৰ মই এজনক ফ'ল' কৰোঁ মই তেওঁক ফ'ল' কৰি চলোঁ তেওঁৰ লিখীয়া হ'ব নোৱাৰোঁ কিন্তু তেওঁৰ লিখীয়া কামবিলাক কৰি যোৱাটো মই ভাবোঁ ভাল তেওঁ যিমতে মই অলপ গাড়ীটো অফ কৰি লওঁ ছাইডত যিহেতু থিয় কৰাই দিছোঁ গাড়ীটো পাৰ্ক কৰিলোঁ ৰানিঙত
কথাবিলাক পাতিবলৈ বৰ ভাল নহয় গাড়ীটো চলাই এনেকৈ মোবাইল ইউজ কৰাটো ভাল নহয় আমি চবেই জানো সেইকাৰণে মই গাড়ীটো ৰখাই দিলোঁ ছাইডত পাৰ্ক কৰি দিলোঁ এডোখৰ ঠাইত গাড়ীটো অফ কৰি লওঁ এটাই কথা কওঁ মই আছাম জেট যিজন আমাৰ আছাম জেটৰ কণ্টেণ্ট ক্ৰিয়েটাৰ দাদাজনৰ নাম মই পাহৰি গৈছোঁ লাবু আমচেং নে আমচং কিবা এটা আছিলে মই নামটো পাহৰিছোঁ ক্ষমা কৰিব তেখেতক মই ফ'ল' কৰোঁ আৰু তেখেতক যিহেতু মই ফ'ল' কৰোঁ তেওঁৰ লিখীয়া মানে ফেক্ট হ'ব লাগে যিকোনো কথাত ফেক্ট এণ্ড ফিগাৰটো যিটো সেইটো ক'ব লাগে ফেক্টটো ক'ব লাগে এনেই মিছা কথা কৈ এনেই এডভাৰটাইজ কৰি এখন হোটেলৰ এখন ধাবাৰ মিছামিছি কৈ লাভ নাই মানুহে যিহেতু মোৰ খানাৰ ভিডিঅ'টো চাব মোৰ ভিডিঅ'খিনি চাব কিবা এটা পোৱাৰ আশাত কিবা এটা মানে মানে পোৱাৰ আশাত মোৰ ভিডিঅ'খিনি চাব মানুহে যিহেতু ডাটা খৰচ কৰি মোবাইলৰ ডাটা খৰচ কৰি মোৰ ভিডিঅ'খিনি চাই আছে বা চাব তেওঁলোকক যাতে মই কিবা এটা দিব পাৰোঁ শুদ্ধ সেই হিচাপে মই ভিডিঅ'টো বনাওঁ চাহে এইটো ফুড ব্লগিঙতে হওক বা এনে ডেইলি ব্লগিঙতে হওক সেইটোও ডাঙৰ কথা নহয় মই সেইটো দিবলৈ চেষ্টা কৰিছোঁ মই যিহেতু আছাম জেটৰ ৰাবুদাৰ মই তেওঁক মই গুৰু হিচাপে গণ্য কৰোঁ তেওঁৰ ভিডিঅ'খিনি মই গোটেইখিনি ভিডিঅ' মই চাওঁ আৰু তেওঁক মই ফ'ল' কৰোঁ বুলি কৈছোঁৱে তেওঁক যিহেতু মই গুৰু বুলি মানি ল'লোঁ মোৰ ইউটিউব কেৰিয়াৰত যিমান দিনে মোৰ কেৰিয়াৰটো চলে বা যিমানখনেই চলে বা যিমান আগলৈ যায় মই তেওঁক এজ এ গুৰু হিচাপে মই ল'লোঁ তেওঁ গম নোপোৱাকৈ মই তেওঁক গুৰু হিচাপে ল'লোঁ তেওঁক কোনোবা দিনাখন লগ কৰিমগৈ তেওঁক যিহেতু মই মনৰ পৰা খুব ভাল পাওঁ সেইটোৱে ক'লোঁ নতুন মেইন পইণ্টটোলৈ আহোঁ নতুন ইউটিউবাৰবিলাকৰ এটা কথা হয় নতুন ইউটিউবৰ কথাটো এইটোৱেই যে নতুন ইউটিউবাৰসকলক য'তেই যাওঁ বেছি এটা ৰেছপন্স নকৰে ৰেছপন্স নিদিয়াৰ কাৰণটো এইটোৱেই নতুন ইউটিউবাৰ 200-300 ছাবস্ক্ৰাইবাৰ আছে 500 ছাবস্ক্ৰাইবাৰ আছে 1000 ছাবস্ক্ৰাইবাৰেই নাই তেওঁলোকক কিমান হেৰি কৰিব লাগিছে এইবিলাক ইউটিউবাৰ আৰু আচলতে ইউটিউবাৰবিলাকৰো দুখ আছে আজিকালি জধাই মধাই ইউটিউবাৰ হৈছে নহয় মোকো মই জধাই মধাই কৈছোঁ মই বেলেগক কোৱা নাই আনক কোৱা নাই মই নিজে জধাই মধাই বুলি কৈছোঁ মই সেইটো কাৰণে আচলতে বহুতে অলপ ৰেছপন্স দিবলৈ বেয়া পায় তো যিয়ে নহওক মোৰ কামটো মই কৰি যাম মোৰ যিটো সঁচা যিটো শুদ্ধ সেইটো মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমে দেখাবলৈ বা ক'বলৈ চেষ্টা কৰিম আগলৈকেও যাতে মই এনেকৈ ফেক্ট এণ্ড ফিগাৰ ভিডিঅ'খিনি যাতে বনাই যাব পাৰোঁ আপোনালোকে মোক সহায় কৰিব তেন্তে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই